মৰমৰ ছাত্ৰ-ছাত্ৰীসকলক নমস্কাৰ জনাইছোঁ। লগতে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আজি এই ভিডিঅ'টিৰ বিষয়বস্তু হৈছে পানীৰ কথা দ্বিতীয়মান শ্ৰেণীৰ পৰিৱেশ বিষয়ৰ। এই পাঠটিৰ তোমালোকক মই ভিতৰুৱা প্ৰশ্নৰ লগতে কিছুমান পাঠৰ ভিত্তিক প্ৰশ্নসমূহ দিবলৈ ওলাইছোঁ। তেন্তে মই তোমালোকক দিবলৈ আৰম্ভ কৰোঁ। তোমালোকে মোৰ ভিডিঅ'টো চাই ভাল লাগিলে ছাবস্ক্ৰাইব কৰিবা, আগন্তুক নতুন ভিডিঅ'সমূহ পাই থাকিবলৈ, লগতে লাইক শ্বেয়াৰ কমেণ্ট কৰিবা। তেন্তে এতিয়া ক'বলৈ আৰম্ভ কৰোঁনে যে পানীৰ কথা। এক নম্বৰটো হৈছে যে কৰ পানী খাবৰ বাবে উপযোগী নহয়। উত্তৰটো হৈছে সাগৰৰ পানী। ২ নম্বৰটো হৈছে সাগৰৰ পানী কিয় খাবৰ বাবে উপযোগী নহয়। উত্তৰটো হৈছে কাৰণ সাগৰৰ পানী লুণীয়া। ৩ নম্বৰটো হৈছে আমি কেনেকুৱা পানী খাবলৈ ব্যৱহাৰ কৰিব লাগে। উত্তৰটো হৈছে আমি শোধন কৰা পৰিষ্কাৰ পানী খাবলৈ ব্যৱহাৰ কৰিব লাগে। ৪ নম্বৰটো হৈছে পানী কি কি কামত ব্যৱহাৰ কৰা হয়। উত্তৰটো হৈছে ক নম্বৰ পানী খাবৰ বাবে, খ নম্বৰটো হৈছে খেতি বাতিৰ বাবে, গ নম্বৰটো হৈছে গা কাপোৰ বা আন বস্তু ধুব বাবে, ঘ নম্বৰটো হৈছে বিদ্যুৎ উৎপাদন কৰিবৰ বাবে। ৫ নম্বৰ প্ৰশ্নটো হৈছে পানী কেনেকৈ শোধন কৰিব পাৰি। উত্তৰটো হৈছে উতলাই ফিল্টাৰ কৰি পানীত চূণ ফিটকিৰি প্ৰয়োগ কৰি পানী শোধন কৰা হয়। ৬ নম্বৰটো হৈছে পানী আমি ক'ৰ পৰা উলিয়াই ব্যৱহাৰ কৰোঁ। উত্তৰটো হৈছে পুখুৰী, নৈ, বিল, জান-জুৰিৰ পৰা পাওঁ, লগতে মাটিৰ তলৰ পৰা পানী উলিয়াই ব্যৱহাৰ কৰোঁ। ৭ নম্বৰ প্ৰশ্নটো হৈছে আমি পানী নাথাকিলে কি হ'লহেঁতেন। উত্তৰটো হৈছে পানী নহ'লে পৃথিৱীত গছ-গছনি প্ৰাণী কোনোৱেই থাকিব নোৱাৰিলহেঁতেন। ৮ নম্বৰ প্ৰশ্নটো হৈছে পানী কেতিয়া বৰফ হয়। উত্তৰটো হৈছে বেছিকৈ ঠাণ্ডা কৰিলে পানী কি হয়, বৰফ হয়। ৯ নম্বৰ প্ৰশ্নটো হৈছে পানী বেছিকৈ গৰম কৰিলে কি হয়। উত্তৰটো হৈছে ভাপ হয়, উৰি যায়। ১০ নম্বৰ প্ৰশ্নটো হৈছে গছক পানী কিয় লাগে। উত্তৰটো হৈছে খাদ্য প্ৰস্তুত কৰিবলৈ। ১১ নম্বৰ প্ৰশ্নটো হৈছে আমি কেনেকুৱা পানী খাবলৈ ব্যৱহাৰ কৰা উচিত। উত্তৰটো হৈছে আমি শোধন কৰা পৰিষ্কাৰ পানী খাবলৈ ব্যৱহাৰ কৰা উচিত। ১২ নম্বৰটো হৈছে খালী ঠাই পূৰ কৰা। ক নম্বৰটো হৈছে খালী ঠাইৰ শোধন নকৰা পানী খাবৰ উপযুক্ত নহয়। খ নম্বৰটো হৈছে পানীৰ আকাৰ নাই। গ নম্বৰটো হৈছে পানীৰ বৰণ আৰু গোন্ধ নাই। ঘ নম্বৰটো হৈছে খাদ্য প্ৰস্তুত কৰোঁতেও গছক পানী লাগে। ঙ নম্বৰ প্ৰশ্নটো হৈছে বিদ্যুৎ উৎপাদনৰ বাবে পানী ব্যৱহাৰ কৰা হয়। ইয়াতকৈ মই আৰু অতিৰিক্ত কিছুমান প্ৰশ্ন তোমালোকক দি আছোঁ। যেনেকৈ চাবা ১৩ নম্বৰ যে বিদ্যালয়ত পানী কিয় লাগে। ১ নম্বৰটো হৈছে খাবলৈ পানীৰ প্ৰয়োজন, হাত ধুবলৈ পানীৰ প্ৰয়োজন, প্ৰস্ৰাৱ আৰু শৌচাগাৰ ব্যৱহাৰ কৰিবলৈও পানীৰ প্ৰয়োজন। ১৪ নম্বৰটো হৈছে তিতা কাপোৰ এখন শুকালে তাত পানীবোৰ কি হয়। তিতা কাপোৰ এখন শুকালে তাৰ পানীখিনি ভাপৰ ৰূপলৈ পৰিৱৰ্তন হোৱাত পানীবোৰ শুকাই যায়। তাৰপিছত ১৫ নম্বৰটো হৈছে ঢাকোন মাৰি ভাত ৰন্ধাৰ কাৰণ কি। উত্তৰটো হৈছে ঢাকোন মাৰিলে ভাতত দিয়া পানী উতলাই ভাপৰ সহায়ত চাউল সিজাই ভাত তৈয়াৰ কৰা হয়। ১৬ নম্বৰটো হৈছে পানীয়ে কেতিয়া আমাক অপকাৰ কৰে। উত্তৰটো হৈছে অপৰিষ্কাৰ ঠাই পানী, দমকলৰ পানী, ৰাসায়নিক দ্ৰব্য মিহলি কুঁৱাৰ পানীত জাবৰ জোথৰ পৰিলে সেই পানী সেৱন কৰিলে অপকাৰ হয়। তেন্তে মৰমৰ ছাত্ৰ ছাত্ৰীসকলক মই আজি এইখিনি পানীৰ
অধ্যায়খিনি তোমালোকক গোটেইখিনি দিছোঁ। ইয়াৰ লগতে আগতো তোমালোকক এইখিনি দিয়া হৈছে। এই আটাইখিনি প্ৰশ্ন তোমালোকে বহীত টুকি ল'বা, যিটো তোমালোকক এনুৱেলৰ পৰীক্ষাৰ বাবে বা ইউনিট টেষ্টৰ কাৰণে বহু সহায় আগবঢ়াব। ইয়াত পানীৰ অধ্যায়খিনি তোমালোকে পাঠটিও পঢ়িবা। পাঠটিৰ কেতিয়াবা তোমালোকক এই প্ৰশ্নসমূহ দিয়া হয়, বাৰু মই এইবিলাকৰ দিয়া নাই, যিহেতু পাঠটিত বহুতখিনি প্ৰশ্ন হৈ যায়, যাৰ বাবে মই তোমালোকক লাগতিয়াল প্ৰশ্নখিনিয়ে দিছোঁ, অলাগতিয়ালখিনি দিয়া নাই। তেন্তে মৰমৰ ছাত্ৰ ছাত্ৰীসকলে মোৰ ভিডিঅ'টিত দিয়া আটাইখিনি প্ৰশ্ন তোমালোকে বহীত টুকি ল'বা আৰু মই আজি ইয়ালৈ সমাপ্ত কৰিছোঁ। ধন্যবাদ।